40-45 বছৰ বয়সত এজন মানুহৰ মৃত্যু হ'ল। তেওঁৰ আত্মাই তেওঁৰ শৰীৰ এৰি আহিছিল। তেনেকুৱাতে তেওঁ অনুভৱ কৰিলে যে তেওঁৰ সন্মুখত স্বয়ং ভগৱান ৰৈ আছিল। ভগৱান আৰু আত্মাৰ মাজত যি কথোপকথন হ'ল সেইখিনি আপোনালোকে অলপ ধ্যান দি শুনক। ব'লা আমি যাওঁ, তোমাৰ যোৱাৰ সময় পালেহি। যাবলৈ হ'লেই মানে ইমান সোনকালে মোৰতো বহুতখিনি প্লেন আছিল, ক্ষমা কৰিবা। তোমাৰ যোৱাৰ সময় সঁচাকৈ আহিল। প্ৰভু এতিয়া কেনেকৈ? আৰু আপোনাৰ হাতত এইটো চুটকেছ কিহৰ? আৰু ইয়াত কি আছে? ইয়াত তোমাৰ সম্পত্তি আছে। মোৰ সম্পত্তি মানে আপুনি ক'ব বিচাৰিছে মোৰ বস্তু যেনে মোৰ পইচা, কাপোৰ ইত্যাদি? সেই বস্তুটো তোমাৰ কেতিয়াও নাছিল, সেইটো পৃথিৱীৰহে আছিল। তেতিয়াহ'লে এয়া কি মোৰ স্মৃতি নেকি? নহয়, সেইটো সময়ৰ লগত সম্বন্ধিতহে। তেতিয়াহ'লে মোৰ নিশ্চয় মোৰ গুণেই হ'ব, মোৰ টেলেণ্ট হ'ব। সেইটো পৰিস্থিতিক লৈ সম্বন্ধিত। তেতিয়াহ'লে মোৰ বন্ধু, মোৰ ফেমিলি, সেইটো তোমাৰ জীৱন বাটৰ বন্ধুহে আছিল। যিমান দূৰলৈকে তুমি গৈছিলা তেতিয়ালৈকে তোমাৰ লগত আছিল। তেতিয়াহ'লে এইখিনিৰ ভিতৰত যদি একোৱেই নাই, তাত মোৰ শৰীৰটোৱে আছে। নহয়, তোমাৰ শৰীৰটো মাটিৰ এটা অংশহে। তেতিয়াহ'লে এইটো মোৰ আত্মা নেকি? ক্ষমা কৰিবা পুত্ৰ, এইবাৰো তোমাৰ ভুল হ'ল। তোমাৰ আত্মাটো মোৰহে। সেই মানুহজনৰ চকুৰ পৰা চকু পানী ওলাল। সি ভগৱানৰ হাতৰ পৰা সেই চুটকেছটো কাঢ়ি আনিল আৰু খুলি চাই সি আচৰিত হৈ গ'ল। খালী চুটকেছ, তাত একোৱেই নাছিল। তাৰ অন্তৰখন ভাঙি টুকুৰা টুকুৰ হৈ গ'ল। তাৰ চকুৰ পৰা আৰু বেছি চকুৰ পানী ববলৈ ধৰিলে। কি মই আজিলৈকে একোৱেই ঘটা নাই নিজৰ বুলিবলৈ? একেবাৰে সঁচা, তুমি আজিলৈকে একোৱেই ঘটা নাই। তেতিয়াহ'লে মোৰ নিজৰ কি এই দুনিয়াখনত? আছেতো, সেয়া হ'ল ক্ষণ। সেই প্ৰতিটো ক্ষণ যি তুমি জীৱন যাপন কৰিলা সেইটো তোমাৰ আছিল। কয় নহয় যে জীৱনত আমি কি লৈ আহিলোঁ আৰু কি লৈ যাম। প্ৰেক্টিকেলি ভাবিবলৈ গ'লে সেইটো একদম সঁচা কথা। জন্মৰ পৰা মৃত্যুলৈকে যিখিনি আমাৰ লগত হৈ আছে সেয়া চব আমাৰ জীৱনৰ অংশহে। সেইটো সম্পূৰ্ণভাৱে আপোনাৰ ওচৰত নিৰ্ভৰ কৰে যে আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষণ আপুনি কেনেকৈ পাৰ কৰিব। চেষ্টা কৰিব যে কিবা ভাল হওক, লাগিলে আজিয়ে হওক বা কাইলৈ। কাৰণ কোনে জানে এই জীৱন দীৰ্ঘায়ু হ'ব নে খন্তেকীয়া। এই কাহিনীটো কৈ মই দেৱজিৎ শইকীয়া আপোনাৰ ওচৰৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।